এবাৰ বুদ্ধক কোনোবাই গালি দিছিল। বুদ্ধই সেইবোৰ শুনিলে আৰু ক'লে, যদি কথা শেষ হৈছে তেন্তে মই যাওঁ, কাৰণ আন এখন গাঁৱত উপস্থিত হ'ব লাগে, য'ত মানুহে অপেক্ষা কৰি আছে। গালি দিয়া লোকসকলে ক'লে, আমি আপোনাক গালি দিছোঁ, এয়া কোনো সাধাৰণ কথা নহয়। বুদ্ধই উত্তৰ দিলে, তোমালোকৰ ফালৰ পৰা সেইবোৰ গালি হ'ব পাৰে, কিন্তু মোৰ বাবে সেয়া কেৱল কথাই। তোমালোকে ক'লা আৰু মই শুনিলোঁ। ইয়াত মোৰ কোনো আগ্ৰহ নাই। মানুহবোৰে আচৰিত হৈ ক'লে, এয়া আপুনি কি কৈছে? আমি আপোনাক ইমান কঠোৰ গালি দিলোঁ আৰু আপোনাৰ কোনো প্ৰতিক্ৰিয়া নাই। বুদ্ধই ক'লে, যদি ইয়াৰ সোৱাদ ল'ব বিচাৰিছিলা তেন্তে 10 বছৰ আগতেই আহিব লাগিছিল। তেতিয়া মোৰ তৰোৱাল ওলাই আহিলেহেঁতেন, তোমালোকৰ ডিঙি মাটিত পৰি থাকিলেহেঁতেন আৰু ইয়াত তেজৰ নদী বৈ গ'লহেঁতেন। কিন্তু তোমালোক বহুত পলমকৈ আহিলা। এতিয়া মই মোৰ নিজৰ মালিক। এতিয়া তোমালোকৰ গালিয়ে মোক পৰিচালিত কৰিব নোৱাৰে। তেওঁ আৰু ক'লে, যোৱা বছৰ এই গাঁওখনত কিছুমান মানুহে মিঠাই লৈ আহিছিল আৰু মই তেওঁলোকক কৈছিলোঁ যে মোৰ পেট ভৰি আছে। মই এতিয়া তোমালোকক সোধোঁ, তেওঁলোকে সেই মিঠাইবোৰ কি কৰিলে বাৰু? ভিৰৰ মাজৰ পৰা এজন মানুহে ক'লে, কি কৰিব আৰু, ঘৰলৈ গৈ ল'ৰা ছোৱালীক বিলাই দিলে চাগে। তেতিয়া বুদ্ধই ক'লে, সেইটোৱেই মোৰ চিন্তা হৈছে। এতিয়া তোমালোকে কি কৰিবা? তোমালোকে গালি লৈ আহিছা, কিন্তু মই কওঁ যে মই সেইবোৰ গ্ৰহণ নকৰোঁ, মোৰ পেট ভৰি আছে। এতিয়া তোমালোকে সেই গালিবোৰ কি কৰিবা? ভাই, সেইবোৰ ঘূৰাই লৈ যোৱা।